বিহুৰ এইকেইটা দিন আপোনালোকে খুব ব্যস্ত নহয়নে বাৰু? ময়ো তেনেকৈ ব্যস্ত হৈ আছিলোঁ। আপোনালোকক তাকে মই ব্যস্ততাৰ মাজতো মনত পৰিয়েই থাকে। শুভ সন্ধিয়া বন্ধুসকল, আজি আকৌ কেক এটা বনাবলৈ লৈছোঁ। মই কেনেকৈ বনাওঁ আপোনালোকে চাওকচোন বাৰু, মই দেখুৱাম। এয়া মিক্সাৰ গ্ৰাইণ্ডাৰতে মই সকলোখিনি প্ৰথমতে লিকুইডবিলাক যোনবিলাক মিক্স কৰিব লাগে সেইখিনি দি লৈছোঁ, যেনে কণী, মই কণী, চেনি আৰু ৰিফাইন তেল। তাৰপিছতে মিক্সাৰতে অলপ মিহি হোৱাৰ পিছত পূৰা অলপ 2 মিনিটমান গ্ৰাইণ্ড কৰাৰ পিছত মই এই বাতিটোৱে সাধাৰণতে চব জোখবিলাক লওঁ। কণী 3টা দিছোঁ, এয়া বেকিং 1 চামুচ দি দিছোঁ। মই আজি আটাৰে বনাইছোঁ, ময়দা নহয়। বেকিং পাউডাৰ 1 চামুচ। তাৰপিছত এইখিনি মই অকণমান এনেকৈ চালি ল'ম, মিক্স কৰি ল'ম। এইখিনি সম্পূৰ্ণ ইয়াত মই গোটেইখিনি বাকি ল'ম। মিক্সাৰ গ্ৰাইণ্ডাৰত থকা এই পেষ্টখিনি মই শুকান বাতি এটালৈ উলিয়াই লৈছোঁ। এই কুকাৰটো মই সাধাৰণতে কেকেই বনাওঁ, এইটোত মই কি ইউজ কৰি লৈছোঁ। তাৰপিছতে ইয়াত মই কুকাৰটোতে সাধাৰণতে কেক বনাই থাকোঁ। এইটো পুৰণা কুকাৰ হয়, আপোনালোকে ইয়াৰ কালাৰটো দেখি নাহাঁহিব আকৌ। তাৰপিছতে আৰু অলপ আপুনি তাত দি দিলেই হ'ব আৰু। এয়া বনাই থাকোঁতে সৰু বেটা আহি পালেহি। সি তলত খেলি আছিলে ভায়েকৰ লগত। সি গম নাপায় কেমেৰাটো অন হৈ আছে বুলি। তাৰপিছতে আৰু 45 মিনিটছ পাতি এয়া চাওকচোন বাৰু, হ'লেই আৰু আধা খালেও। খুব ধুনীয়া হ'ল কেকটো, এয়া খালেও আধা। আলহীও আহিলে পটাপট মই এয়াকে কাটি দিবলগীয়া হ'ল। আপোনালোকক দেখুৱাবলৈ থাকি গ'ল, তাৰ কাৰণে মোক ক্ষমা কৰিব।